মৰ্নিং এভৰিৱান আৰু মই আজি যাব ওলাইছোঁ গুৱাহাটী আৰু মই ভিডিঅ'টো ঘৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। পাণবজাৰ গৈ তেনেকৈ ভিডিঅ' কৰা নহ'ল, কিন্তু আমি খোৱাতহে ব্যস্ত, মানে খাইছোঁ আৰু। লগৰ কেইজনীয়ে পূৰা বিৰিয়ানী অৰ্ডাৰ দিয়াত ব্যস্ত আছিলে আৰু ইমান মানুহৰ হেঁচা ঠেলা তাত তেনেকৈ মানে কথা কৈ থাকিব নোৱাৰি আৰু। তাৰপিছত তৰালীয়ে পূৰা কি কিনিছে তাইকে বস্তু গোটেই ল'ব দিছিলোঁ। ফেঞ্চিৰ পৰা আমি যি বজাৰ কৰিছিলোঁ সেইটো কাৰণে তাইকে দেখাই আছিলোঁ আৰু। বাৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু আমি এতিয়া বিৰিয়ানী খাম। বহুত বেছি ভাল লাগিলে।